এয়া জাষ্ট এটা আৰম্ভণিহে। ভিডিঅ'টো শেষলৈ চালে বুজি পাব সকলো ঘটনা পৰিঘটনা। এয়া কোনো বিয়া সভা নহয় আকৌ কোনো উৎসৱ পাৰ্বণ। এয়া এক ধৰ্মীয় অনুষ্ঠানৰ আধ্যাত্মিকতাৰ মাজতে কৰা এক হাস্যৰসৰ এটা মুহূৰ্ত। কোনোৱে কাৰোৰে নহয় যদিও এনেবোৰ কাৰণবশতে হৈ পৰা প্ৰাণৰো প্ৰাণৰ সহভক্তগণ ও মিত্ৰগণ। ইয়াৰে ২-৪জন মৰিগাঁৱৰ, ২-এজন নগাঁৱৰ বৰজুৰি, ২-এজন আকৌ চাৰিদুৱাৰৰ, আকৌ ২-এজনো ৰঙাপাৰাৰো হয়। খোৱাৰ কম্পিটিশ্যন আৰম্ভ হ'ব হৈছে। কোনে কিমান খাব পাৰে, কোনে সৰহকৈ খাব পাৰে আৰু খৰকৈ খাব পাৰে। তাৰে আমাৰ বেটাই আৰম্ভ কৰিব লৈছেই। মছলা ফিটিং ফাটাং কৰি লোৱা হৈ গৈছে। এই মছলা ঢালিব এতিয়া। আমাৰ প্ৰভুৱে মছলা ঢালিব লৈছে। বঢ়িয়া। মছলা দেখা পাইছেই। মানে লৱণ নিমখৰ কথা কৈ আছোঁ। আমাৰ এজন প্ৰভুৱে বেলচাৰে আৰম্ভ কৰিলেই। গমেই পাইছে বেলচাৰ কথা কওঁতে কোনখন বেলচাৰত কিমান মাল উঠে সেইটো গম পাবই। সি আৰম্ভ কৰিছে আৰু এজনে, ছেকেণ্ডজনে, থাৰ্ডজনে এতিয়া আৰম্ভ কৰিব ল'ব। ফিটিং ফাটাং হৈ লৈছে। কেনেদৰে আৰম্ভ কৰিলে বেলচাত বেছিকৈ উঠিব আৰু ভাণ্ডাৰত বেছিকৈ যাব। মছলাত পানীৰ পৰিমাণ কম হোৱাৰ বাবে আমাৰ এজন মিস্ত্ৰী ককাই মছলাত পানী দিব আৰম্ভ কৰিছে। ছুপাৰ ফাষ্ট হিচাপে আপোনাৰ আহাৰ গ্ৰহণ কৰি আছে। কি খোৱাৰ মজাই বেলেগ। চাওক কিদৰে চেলেকি খাইছে। জলকীয়া খোৱা ষ্টাইলো কিন্তু মানিবলগীয়া। সধিয়া জনা আকৌ তুফান, কথা কয় মহান। এইজনা আকৌ উদ্ধৱ, গাড়ী চলাই পিছে ঘণ্ডলপ। খোৱাৰ ষ্টাইলটো কিন্তু মানিবলগীয়া। ক'ৰ নেমুৰ পৰ্ব। নেমু পিছে বাকলিসহ খোৱাৰ মজাই বেলেগ। এজন প্ৰভুৰ চকু পিছে কোনোবা ফালেহে যায়। এপিচ জানোচা পাওঁৱে নেকি আকৌ। পিছে কোনেও কম কৰা নাই। চলিয়ে আছে। অহৰহ আনিয়ে আছে, আনোতাই আনি আছে, খাওঁতাই খায়েই আছে। কিয়নো পেটত আছে ভোক, লগ নাপাওঁ তোক, খাইহে তোক এৰিম। সেই যে দেখিছে চুকত বহি থকা দুজন প্ৰভু, সিহঁতৰ যদিও বা শেষ হ'ল খাই, কিন্তু এৰা নাই তাৰ জুতি। দিয়া বাবাই কিন্তু আকৌ আঙুলিৰ চেপত থকা, হাতৰ চেপত থকাখিনিকো কিন্তু এৰা নাই। জয় হো হালধীয়া বাবা, জয় হো। দেখিছেই নহয় বৰ্দি, এই দেখিছে পজিং দেখিছে। এতিয়া শক্তি হ'ল, আহা যদি লাগিব আহা। এই দিশে বহি থকা বাবাসকলৰ আকৌ দুখেই বেলেগ। কিয়নো আমি ইমান পৰে মোবাইলত বন্দী নকৰিলোঁ। ফটো এটাকেতো ল'ব পাৰিলোহেঁতেন। এই হৈছে তেওঁলোকৰ অবজেকশ্যন। এদিন হ'লেও হেনো আমাৰ ওপৰত পুতক তুলিব। তেখেতে নিজৰ মতামতবিলাক আগবঢ়াই গ'ল। শুনি ভালো লাগিল, দুখো লাগিল, হয়তো কথাটো নোহোৱাও নহয়। তেনে ভুল কৰিব লাগে। আৰু কি ক'ম আৰু, ধন্যবাদ, বাই বাই। ইফালেদি আকৌ আমাৰ প্ৰভুসকলে সেৱা গ্ৰহণ কৰি এজনকৈ ধুনীয়াকৈ বাহিৰৰ ৰুমলৈকে ওলাই আহি আছে আৰু এইদৰে নিজা মতামতো আগবঢ়াই আহিছে। ভাল লাগিছে, কীৰ্তন কৰি ভাল লাগিল। ধন্যবাদ থাকিল। কিবা ক'ব? আজিৰ দিনটো বৰ শুভ দিন। ভকতসকলক লগ পাইছোঁ, শৰণত সেৱা ধৰিছোঁ। তেখেতসকলক পাই বৰ আনন্দ লাগিছে। ধন্যবাদ। জয় ৰামজি কি, হৰে কৃষ্ণ। কিবা ক'ব নেকি আপুনি? মই একো নকওঁ, মই কিবা হেৰি নহয়। আপুনি ক'ত যায়? কওকচোন বাৰু আজি কি হ'ল? এইফালে যে ধুতি পিন্ধা ভকতসকল হৈ আছে যে, সেইফালে যাম বুলি ভাবিছোঁ। পিছে দিনটো কেনে গ'ল আপোনাৰ? আজিৰ দিনটো এনেকুৱা শুভময় গৈছে নহয়, ক'ব নোৱাৰি। প্ৰভু আপুনি ক'ত গৈ আছে? বাই দি দিলে আপুনি। তোৰ বুঢ়ীটো আই লাভ ইউ টো ভৰিটো ৰাধে হৰে কৃষ্ণ। Everybody, fine everybody. কৃষ্ণ হৰে কৃষ্ণ। খুলুমবাই দেই, ৰাইজেফৰ হৰে কৃষ্ণ। আমি বহাগৰ মাহটো প্ৰায় এনেদৰে পাৰ কৰিছোঁ। আপোনালোকেও ভালে কুশলে থাকক। চোৱাৰ বাবে অশেষ ধন্যবাদ।